Hello everyone, welcome back to my YouTube channel. আজি আমি চন্দ্ৰযানৰ ওপৰত কুৱেশ্যন কেইটামান লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ বন্ধুসকল চাব আৰু ভাল লাগিলে নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, তেনে আমি প্ৰথম আজি কুৱেশ্যনটো লৈ আহিছোঁ। চন্দ্ৰযান 3 মিছন উৎক্ষেপণ কৰা হৈছিল ক 14 জুলাই 2023। নেক্সট কুৱেশ্যন, মিছন চন্দ্ৰযান 3 কৰ পৰা উৎক্ষেপণ কৰা হৈছিল? খ হৰিকোটা। নেক্সট কুৱেশ্যনটো লাইছোঁ, চন্দ্ৰযান 3 ক'ত অৱতৰণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰৰ দক্ষিণ মেৰুত। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন ৰাজ্যত সতীশ ধাৱান মহাকাশ কেন্দ্ৰ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ, কোনে চন্দ্ৰযান 3 মিছন উৎক্ষেপণ কৰিছিল? ISRO, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ইয়াৰ ইষ্টাব্লিছ হৈছিলে 15 আগষ্ট 1969। ইয়াৰ হেডকোৱাৰ্টাৰ বাংগালোৰ অৰ্থাৎ কৰ্ণাটকা। প্ৰেছিডেণ্ট আছিল 2023 এছ সোমনাথ আৰু ফাৰ্ষ্ট প্ৰেছিডেণ্ট আছিল বিক্ৰম চাৰাভাই। বন্ধুসকল ভেৰি ইম্পৰ্টেণ্ট নোট, গতিকে নোট কৰি থোৱাটো অতি প্ৰয়োজনীয় বুলি ভাবোঁ। নেক্সট কুৱেশ্যনটো, মিছন চন্দ্ৰযান 3 বিষয়বস্তু কি? চন্দ্ৰৰ বিজ্ঞান, ইয়ানি চায়েন্স অফ দ্য মুন। ফাৰ্ষ্ট মুন মিছন 22 অক্টোবৰ 2008 আৰু ছেকেণ্ড মুন মিছন 22 জুলাই 2019 আৰু থাৰ্ড মুন মিছন 14 জুলাই 2023। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ বন্ধুসকল, চন্দ্ৰযান 3 কোনটো নাই? চন্দ্ৰযান 3 অৰ্পিতাটো পঠিওৱা নাছিলে, কাৰণ অৰ্পিতাটো কেইবাবছৰ আগত ইয়াৰ আগৰ নেক্সট মিছনত অৰ্পিতাটো পঠিওৱা হৈছিলে। গতিকে অৰ্পিতাটো আগতেই পঠিওৱা থকাৰ বাবে এতিয়া পঠিওৱা নাছিলে। নেক্সট কুৱেশ্যনটো লাইছোঁ, চন্দ্ৰযান 3 কিমানটা মডিউল আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টা। নেক্সট কুৱেশ্যনটো লাইছোঁ, চন্দ্ৰযান এৰ অভিযান কেতিয়া উৎক্ষেপণ কৰিছিল? 22 অক্টোবৰ 2008 PSLV-XL-C11 ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰা হৈছিল। ইয়াৰ চেয়াৰমেন আছিলে MG মাধৱান। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ বন্ধুসকল, চন্দ্ৰৰ পৰা প্ৰতিফলিত পোহৰ কিমান সময় পৃথিৱীত উপনীত হয়? কিমান সময়ত পৃথিৱীত উপনীত হয়? ইয়াৰ শুদ্ধটো হৈছে 1.28 ছেকেণ্ড। চন্দ্ৰযান 3 মিছন প্ৰজেক্ট ডাইৰেক্টৰ কোন আছিল? ইয়াক ক পি ভিৰামু থোভেল। নেক্সট কুৱেশ্যন, কিমান খৰচত চন্দ্ৰযান 3 প্ৰস্তুত কৰা হৈছিল? ইয়াৰ শুদ্ধটো হৈছে গ 615 কৰোৰ, মানে 615 কৰোৰ। পৃথিৱীৰ তুলনাত চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তি কিমান? ইয়াৰ শুদ্ধটো হৈছে ক 1/6। পৃথিৱীৰ পৰা চন্দ্ৰলৈ কিমান দূৰত্ব? 3,84,400। ইয়াৰ শুদ্ধটো ক। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰকেট মহিলা বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধটো হৈছে ঋতু কাৰিধাল। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ বন্ধুসকল, চন্দ্ৰৰ ব্যাস কিমান? ইয়াৰ শুদ্ধটো হৈছে ক 3,475 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ, চন্দ্ৰপৃষ্ঠ অৱতৰণ কৰা প্ৰথম মানৱ মহাকাশযান আছিল এপ'লো 11। চেণ্ড বাই নাছা ইন 1969। নীল আৰ্মষ্ট্ৰঙে লগত গৈছিল। বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিলে নিশ্চয় কমেণ্ট কৰিব বুলি আশা থাকিল। থেংক ইউ।